আপোনালোক সকলোৰে এটা আপত্তি থাকে যে মানুহে তেতিয়াই মনত পেলায় যেতিয়া তেওঁলোকৰ আপোনাৰ লগত কাম থাকে, যেতিয়া তেওঁলোকক আপোনাৰ প্ৰয়োজন হয়। যেতিয়াই তেওঁলোকৰ কাম শেষ হৈ যায়, তেতিয়া আপোনাক পাহৰি যায়, আপোনাৰ পৰা দূৰ হৈ যায়। সেই কথা ভাবি আপোনাৰ নিশ্চয় বেয়া লাগে। বহুত বাৰ আপোনাৰ খং উঠে চাগে। কিন্তু যদি আপোনাৰ লগত এনেকুৱা হয়, তেতিয়া আপোনাৰ মনটো সৰু নকৰিব। সেই পৰিস্থিতিক বেলেগ ধৰণে চাওক। চাকি গছক তেতিয়াই মনত পেলায় যেতিয়া চাৰিওপিনে অন্ধকাৰ হৈ যায়। আপুনি সুখী হৈ যাওক যে আপুনি কাৰোবাৰ জীৱনত পোহৰ আনি দিব পাৰে, কাৰোবাক সহায় কৰিব পাৰে, কাৰোবাৰ কামত আহিব পাৰে। আপুনি কাৰোৰ পৰা কোনো আশা ৰাখিবৰ প্ৰয়োজন নাই। যাক যিমান প্ৰয়োজন আছে তেওঁক সিমানেই সহায় কৰক, সিমানেই সকলোকে ভাল পোৱা দিয়ক। এটা কথা, যদিও তেওঁলোকে আপোনাক কামৰ সময়ত মনত পেলায়, কিন্তু এদিন আপোনাক নিশ্চয় মনত পেলাবই। আৰু যদি আপোনাক সহায়ৰ আৱশ্যক হয়, তেতিয়া তেওঁলোকে আপোনাক না ক'ব নোৱাৰিব। আৰু যদি না কৰে, কেতিয়াও আপুনি বেয়া নাপাব। কাৰণ এতিয়াৰ পৰা আপোনাৰ পৰা তেওঁলোকে সহায় খুজিব নোৱাৰিব। এটা কথা সদায় মনত ৰাখিব, ক্ষমা খুজিলে কোনো সৰু বা ডাঙৰ হৈ নাযায়। কিন্তু যি ক্ষমা কৰি দিয়ে, তেওঁৰ হৃদয়খন বহুত ডাঙৰ। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।